সকলোৰে ভাগ্যত সমানে সুখ লিখা নাথাকে। কাৰোবাৰ জীৱনত অলপ সুখ বেছি থাকে, কাৰোবাৰ অলপ কম থাকে। ভগৱানে জানি শুনিয়ে মানুহৰ হাতৰ 5টা আঙুলিক সমান কৰি পঠিওৱা নাই। এইটোৱে প্ৰমাণ যে এই পৃথিৱীত সকলো সমান নহয়। আৰু ভগৱানৰ সৃষ্টিক যদি আমি সন্দেহ কৰিবলৈ যাওঁ তেনেহ'লে আমি ভুল কৰা হ'ব, কাৰণ ভগৱানে ভাবি চিন্তিয়ে এই পৃথিৱীখন সৃষ্টি কৰিছে। আৰু ভগৱানে যি দিছে জীৱনটোক তাকে হাঁহি মুখে গ্ৰহণ কৰিছোঁ। ভগৱানৰ ওপৰত কোনোদিনে আক্ষেপ ৰখা নাই। এফালে চাওকচোন বাৰু, ইমান ধুনীয়া কাপোৰযোৰ চিলালোঁ। কাপোৰযোৰ কিবা এটা ভাল লাগি গৈছে। মানুহে কি কৈছে কি কোৱা নাই মোৰ তালৈ মতলব নাই। মই জানো মই কি কৰি আছোঁ। আচলতে মই কেতিয়াও কাৰো অন্যায় কৰা নাই। গতিকে মই হাঁহি মুখে থাকিব পাৰোঁ, শান্তিৰে টোপনি যাব পাৰোঁ। বহুতো মানুহে নিদ্ৰাহীনতাত ভোগে, কিন্তু মোৰ সন্ধিয়া হোৱাৰ লগে লগে টোপনি ধৰে। আৰু ৰাতি যেতিয়া মই শুই যাওঁ তেতিয়া মই এবাৰো খাৰ নাপাওঁ। মা, মোৰ ৰুমলৈকে গোন্ধ পাইছোঁ। ইমান ধুনীয়া, কি বনাইছে অ? ইতনা সুন্দৰ গোন্ধ এটা হে মা, क्या बनाता है? পকৰি। ৱাও, চাওঁতো কেনেকুৱা পকৰি। বন্ধাকবি দি পকৰি বনাইছোঁ। ইমান ধুনীয়া। পাকঘৰটো নেদেখুৱাবাচোন, মানুহবোৰে হাঁহিব, ক'ব এইটো কি ইমান লেতেৰা পাকঘৰটো দেখুৱাই থাকক বুলি। 2-3 বছৰত আমাৰ পাকঘৰটো হৈ যাব আৰু ন। এটা কথা কৈ দিছোঁ, পাকঘৰ বনাবৰ কাৰণে গোটেই বস্তুখিনি আনিলোঁ আৰু এইখিনিতে বহলকৈ পাকঘৰটো ধুনীয়াকৈ বনাম। আৰু 2-4 দিনৰ কাৰণে আপোনালোকে লেতেৰা পেতেৰা দেখি আছে আৰু, কাৰণ এইটো টেম্পৰাৰী পাকঘৰ আছিলে। এতিয়া একদম পাৰ্মানেণ্টকৈ বনাম আৰু ন নৈনা। আৰু মা আহিছে। মা মিঠা চিঠা একো খাব নোৱাৰে যে, চুগাৰৰ পৰিমাণটো বাঢ়িছে। গতিকে মাৰ কাৰণে ধুনীয়াকৈ বনাই দিছোঁ। এয়া চাওকচোন পকৰি। আইতা, পকৰি কেনেকুৱা হৈছে? ভাল হৈছে। কবিৰ লগত ভাল ন? কবিৰ লগত ভাল। খাই পোৱা নাই, আজিয়ে খাই পাইছোঁ কবিৰ লগত। খাই পোৱা নাই কেতিয়াও। খাইছোঁ অলপ হেৰি লগত, লাই শাক, ঢেকীয়া। পাকঘৰ বনোৱা কামটো কাইলৈৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছোঁ। সেয়েহে চেটাইংবিলাক আজি গোট খুৱাম বুলি ভাবিছোঁ। এখন বেলেগৰ ঘৰত আছিলেগৈ, এইমাত্ৰ লৈ মেলি আহিছোঁ। আৰু কিছুমান কাম আমি নিজেই কৰিব লাগিব, হয় নাই কওকচোন। সকলোবোৰ আৰু হাজিৰা লগাব নোৱাৰোঁ নহয়। গতিকে আজিৰ পৰা ময়ো কামত লাগি গৈছোঁ আৰু। এয়া চাওক, বাপৰে ইমান গাল পালোঁ চাওক। হাতে ধৰি। সেইফালে দেখিছে ইমান গাল মাছ ধৰি আনিছোঁ এতিয়া হাতে। তাকো ভঙা চালনীখনেৰে। আৰু এয়া ঘৰৰ ওচৰতে খাল এটাত মাছ অলপ দেখিছিলোঁ, তাকে ধৰিলোঁ। এইখিনি দেখিছে ইমান ধুনীয়াকৈ। কি কৰোঁ এতিয়া? বাছেনে? বাছি থৈ দিম। ক খাবা নাই? খাম। বহুত ডাঙৰ পুঠি পালোঁ নে আছে। এই চব জালত পায় ন মানুহবিলাকে মাছবিলাক, সেনেকুৱা টাইপৰ মাছ পালে জীয়াই থকাকেইটা ইয়াত থৈ দিওঁ। আমাৰচোন ইমান দেৰিকৈ আহিলা যে? দেৰি হৈ গ'ল আৰু কি ক'বা নোৱাৰে আৰু। তেল চেল পেৰি মেলি আনিছোঁ। এইফালে তেল আনিলোঁ। গৰমো হয়, গৰম। টেবুলখন ইমান অপৰিপাটি হৈ আছে যে। ককাই আহিছিলে, কচু ককাই দি গ'ল কচু আৰু ঔটেঙা আৰু কণী। এইফালে চাওক, এয়া এতিয়া মিলৰ পৰা আহিছোঁ তেল পিৰি। 10 কেজি সৰিয়হত চাওক কিমানখিনি ওলালে তেল। আৰু ঘৰৰ তেল লগতে অলপমান ইয়াত লৈ আহিছোঁ। সৰিয়হৰ খোলখিনি লৈ আহিছোঁ, টেঙা বনাম বুলি। আৰু ইয়াতে থৈ দিছোঁ, এতিয়া বনাব লাগিব।